নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেললৈকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এই চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ইউটিউব ৰিলেটেড ইনফৰমেশ্যন দিয়াৰ লগতে বিভিন্ন চাকৰি সংক্ৰান্তীয় বাতৰি দিবৰ কাৰণে চেষ্টা কৰোঁ। আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত চেনেলটো শ্বেয়াৰ কৰিব। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এটি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। আপোনালোকে ইতিমধ্যে গম পাইছে যে কি নতুন চৰকাৰে 1 লাখ চাকৰি দিয়াৰ এক মানসিকতা পোষণ কৰিছে আৰু তাত শিক্ষামন্ত্ৰী মহোদয়ে এটা কথা প্ৰকাশ কৰিছে যে কি শিক্ষা বিভাগতে আটাইতকৈ বেছি চাকৰি হ'ব। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে হাইস্কুলৰ ক্ষেত্ৰত যিমান সংখ্যক কেণ্ডিডেটে টেট পাছ কৰিছে, এই আটাইবিলাক কেণ্ডিডেটে চাকৰি পোৱাৰ সম্ভাৱনা কিমান বা নতুনকৈ হাইস্কুল টেট পতাৰ সম্ভাৱনা কিমান, সেই দুটা কথা বিশ্লেষণ কৰিবৰ কাৰণে চেষ্টা কৰিম। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আমাৰ হাইস্কুলৰ যি টেট অনুষ্ঠিত হৈছিল, সেই টেটত পাছ কৰা কেণ্ডিডেটৰ সংখ্যা হৈছে 12,032টা আৰু এই 12,032 যি কেণ্ডিডেট আছে তাৰ এগেইনষ্টত বৰ্তমানলৈকে 3 প্ৰকাৰে এডভাৰটাইজ প্ৰকাশ হৈছে। ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে অসম চৰকাৰে এডভাৰটাইজ প্ৰকাশ কৰিছিল, তেতিয়া সংখ্যা আছিল 5,746টা। তাৰপিছত ফেব্ৰুৱাৰী মাহত BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছিল এডভাৰটাইজ, তাত পোষ্ট আছিল 1,420টা। তাৰপিছত সংস্কৃতৰ কাৰণে 241টা পোষ্টৰ এডভাৰটাইজ দিয়া হৈছিল। এতিয়া সৰ্বমুঠ এতিয়ালৈকে এডভাৰটাইজ কিমান দিয়া হৈছে? সৰ্বমুঠ এডভাৰটাইজ দিয়া হৈছে 7,407টা পোষ্টৰ এডভাৰটাইজ এতিয়ালৈকে দিয়া হৈছে। এতিয়া এই 7,407টা পোষ্টৰ কিমান সংখ্যক শিক্ষকৰ এপইণ্টমেণ্ট হৈছে সেই কথাটো জানি লোৱা হওক। প্ৰথমতে যি 5,746টা পোষ্টৰ কাৰণে এডভাৰটাইজ দিয়া হৈছিল অসম চৰকাৰৰ ফালৰ পৰা, তাৰে 3,500 পোষ্ট অলৰেডি অৰ্থাৎ 500 পোষ্টত এই কেণ্ডিডেটে জইন কৰিছে। গতিকে এই 5,746টা পোষ্টৰ এগেইনষ্টত কিমানজনে জইন কৰিছে? 3,500 জনে জইন কৰিছে। তাৰ পৰিৱৰ্তে BTCত পোষ্ট আছে 1,420টা আৰু সংস্কৃতৰ 241টা। আমি যদি এই BTC আৰু সংস্কৃতৰ গোটেইকেইটা পোষ্টতে এই টেট পাছ কৰা কেণ্ডিডেটে জইন কৰে বুলি ধৰি লওঁ, তেতিয়াহ'লে টোটেল কিমান জইন কৰা কেণ্ডিডেট হ'ব? 5,161 জন। অৰ্থাৎ যদি এই অসম চৰকাৰৰ আগতে জইন কৰা আৰু BTC আৰু সংস্কৃতৰ গোটেইখিনি মিলি যদি জইন কৰা বুলি ধৰি লওঁ, তেতিয়াহ'লে হ'ব 5,161 জন কেণ্ডিডেটে কি কৰা হ'ব? হাইস্কুল টেটৰ এই হাইস্কুলৰ শিক্ষক হিচাপে জইন কৰা হ'ব। এতিয়া হাইস্কুলত টোটেল ভেকেণ্ট পোষ্ট কিমান আছে? কিছুদিন আগতে শিক্ষা বিভাগে প্ৰকাশ কৰা তথ্য মতে হাইস্কুলত টোটেল ভেকেণ্ট পোষ্ট আছে 14,423টা। আৰু যদি 14,423টাৰ আমি জইন কৰা তাৰ পৰা যদি জইন কৰা কেণ্ডিডেটখিনি বাদ কৰি দিওঁ, 5,161 জন যদি বাদ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ এই ভেকেণ্ট পোষ্ট কিমান থাকিব? 9,261টা পোষ্ট বৰ্তমান ভেকেণ্ট থাকিব, যদি আমি BTC চৰকাৰ আৰু সংস্কৃতৰ আটাইকেইটা পোষ্টতে শিক্ষকে কেণ্ডিডেটে জইন কৰে বুলি ধৰি লওঁ। এতিয়া আমাৰ ভেকেণ্ট পোষ্ট থাকিব 9,261টা। কিন্তু যিহেতু আমাৰ পাছ কৰিছিল কিমান? 12,032 জনে পাছ কৰিছিল আৰু 12,032 জনৰ পৰা জইন কৰা কেণ্ডিডেটখিনি যদি আমি বিগ কৰি দিওঁ, অৰ্থাৎ 5,161 জন কেণ্ডিডেটক যদি বিগ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ হাতত থাকিব কিমান? 6,871 জন টেট পাছ কৰা কেণ্ডিডেটে জইন নকৰা কৰি অৰ্থাৎ চাকৰি নোপোৱা কৰি থাকি যাব। কিন্তু আমাৰ ভেকেণ্ট কিমান আছে চাওক আপোনালোকে, ভেকেণ্ট আছে 9,261টা আৰু 9,261টাৰ পৰা টেট পাছ কৰি চাকৰি নোপোৱাকৈ থকা কেণ্ডিডেটৰ সংখ্যাটো যদি বিগ কৰি দিওঁ, তেতিয়াহ'লে কিমান হ'ব? 9,261ৰ পৰা 6,871 জন যদি বিগ কৰি দিওঁ, তেতিয়াহ'লে কিমান থাকিব? 2,390টা পোষ্ট এতিয়াও ভেকেণ্ট থাকিব। যদি টেট পাছ কৰা আটাইখিনি কেণ্ডিডেটে চাকৰি পায়, তথাপিও কিমান থাকিব? হাইস্কুলত 2,390টা পোষ্ট ভেকেণ্ট থাকিব। আৰু শিক্ষামন্ত্ৰী মহোদয়ে আপোনালোকে যি মত পোষণ কৰিছে সেইটো আপোনালোকে নিশ্চয় গম পাইছে যে কি তেওঁলোকে শিক্ষা বিভাগত নিযুক্তি দিব আৰু শীঘ্ৰে নিযুক্তি দিব, আৰু শীঘ্ৰে যদি নিযুক্তি দিবলগীয়া হয় তেতিয়াহ'লে তেওঁলোকে কি কৰিব লাগিব? আকৌ হাইস্কুল টেট পাতিব লাগিব। গতিকে শ্ৰোতা বন্ধু বান্ধৱীসকল, হাইস্কুল টেট পাতাটো ধুৰুপ, কিবা কাৰণত এদিন দুদিন দেৰি হ'ব পাৰে, আৰু এতিয়া পাছ কৰা আটাইখিনি কেণ্ডিডেটে চাকৰি পোৱাটো প্ৰায় নিশ্চিত। হয়তো এনেকুৱা হ'ব কোনোবা এজন কেণ্ডিডেটে ঘৰৰ ওচৰত নাপায়, দূৰত চাকৰি পাব পাৰে, কিন্তু চাকৰি পোৱাটো নিশ্চিত। আৰু গোটেইখিনি চাকৰি পালেও কিমান থাকি যাব? 2,390টা পোষ্ট আমাৰ ভেকেণ্ট থাকি যাব। গতিকে বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈকে এইটো কথাই ক'লোঁ। এইখিনিতে আপোনালোকক বৰ্ণনা দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। লগতে আমাৰ ইউটিউব চেনেল মুভিং টুৱাৰ্ডছ ডিজিটেল ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল।